হেল্ল' এভৰিৱান, মই এতিয়া ৰেডি হৈ আছোঁ ভগা নামঘৰলৈ বুলি। এয়া অনামিকা, মই আৰু এয়া প্ৰিয়ংকাক ৰাস্তাত উঠাই ল'লোঁ। বাৰ ল'ৰাটো ভিনদেউ আমি গোটেইখিনি মিলি নামঘৰলৈ বুলি গ'লোঁ। তাতে শৰাই এভাগ আগবঢ়াইছিলে। তাৰ পৰা আহি ঢেকীয়াজুলি ত্ৰিমূৰ্তিভৱনত এটা শ্ব' আছিলে। জল্দি মই ৰেডি হৈ এয়া ওলাই আহিলোঁ। ডান্স কম্পিটিশ্যন আৰু ফেশ্বন শ্ব' আছিলে। তাত মোক এজ এ শ্ব' ষ্টপাৰ মাতিছিলে। এয়া প্ৰসেনজিৎ দা। আমি আহি পাওঁ মানে ডান্স কম্পিটিশ্যন চলি আছিলে। এয়া চাওকচোন, কণমানিজনীয়ে ইমান ধুনীয়া ডান্স কৰিছে। তাৰপিছত কিবা খোৱাৰ আয়োজন কৰিছিল, অকণমান এয়া খাই ল'লোঁ। এয়া ডান্স কৰা অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত চাহ খাবলৈ বুলি ওচৰতে ওলাই গ'লোঁ। এয়া ভাস্কৰ কৌশিকক বহুত দিন মই লগ পালোঁ। এইগৰাকী বাইদেউ আৰু এজন দাদা। আমি বহুত আগতে এটা প্ৰজেক্টত কাম কৰিছিলোঁ। বহুত বছৰৰ মূৰত লগ পালোঁ, বহুত কথা পাতিলোঁ আৰু বহুত ভাল লাগিলে। আৰু শ্ব'টোত আহিও বহুত ভাল লাগিলে। এয়া মই অকণমান ৱাক কৰিলোঁ। লাইফৰ অ'নাৰ পংকজ মহন্তে শ্ব'টো অৰ্গেনাইজ কৰিছিল আৰু খুব ধুনীয়াকৈ শ্ব'টো চলি গ'ল। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবচোন দেই।